নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত এটা মই একেবাৰে সাধাৰণ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে আমৰস। যিহেতু এতিয়া গৰমৰ বতৰ, তাতে আমো এইটো ছিজনতে বহুত বেছি পৰিমাণে পোৱা যায় আৰু লগতে আম আমাৰ সকলোৰে প্ৰিয়। সেয়ে ভাবিলোঁ আমৰ ৰেচিপি এটাকে দিয়া যাওক আৰু সেইবাবে একেবাৰে সাধাৰণ ৰূপত মই এই ৰেচিপিটো আপোনালোকৰ বাবে প্ৰস্তুত কৰি আহিছোঁ। এই ৰেচিপিটোৰ বাবে আমাক লাগিব 2টা পকা আম আৰু মই পকা আমকেইটা ভালদৰে ধুই লৈ কাটি সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ আৰু লগতে মই ইয়াত অলপ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। যিহেতু মোৰ ওচৰত আইচিং ক্ৰীম আছিলে, সেয়ে মই ইয়াত আইচিং ক্ৰীম ব্যৱহাৰ কৰিছোঁ আৰু আইচিং ক্ৰীম যিহেতু অলপমান মিঠা থাকে আৰু আমটো মোৰ মিঠা, সেয়ে মই ইয়াত কোনো ধৰণৰ চেনি ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ইচ্ছা কৰে ইয়াত অলপমান চেনি লৈ ল'ব পাৰে। লগতে ইয়াত মই 2 গিলাচ আমুল গাখীৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এটা মিক্সাৰ জাৰত আমবোৰ এইদৰে ঢালি দিলোঁ আৰু ইয়াতে মই গাখীৰ 2 গিলাচো এড কৰি দিম। লগতে এটা কথা মনত ৰাখিব যে মই গাখীৰখিনি ৰেচিপিটো বনোৱাৰ আগতেই ঠাণ্ডা কৰি থৈছিলোঁ ফ্ৰিজত আৰু এতিয়া ইয়াতে মই আইচিং ক্ৰীমটো দি দিলোঁ আৰু আপোনালোকে যদি নৰ্মেল ক্ৰীম ব্যৱহাৰ কৰিছে তেনেহ'লে এইখিনিতে আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি চেনি মিহলাই দিব পাৰে। আৰু ইয়াতে মই এতিয়া কেইটামান কাজু লৈছোঁ। যদি আপোনালোকে বিচাৰে কাজুৰ লগতে অইন কিবা ড্ৰাই ফ্ৰুটছ থাকিলেও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই আটাইকেইটা মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ এটা ফাইন পেষ্ট বনাই লৈছোঁ আৰু এয়া আপোনালোকৰ সন্মুখতে মই এটা একেবাৰে সাধাৰণ ৰেচিপি ছাৰ্ভ কৰি দেখুৱাইছোঁ। আশা কৰোঁ আপোনালোকেও এবাৰ আপোনালোকৰ ঘৰত এই ৰেচিপিটো এবাৰলৈ হ'লেও ট্ৰাই কৰে যেন। আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।